আপোনালোকে নিশ্চয়কৈ জানে যে যিকোনো দলতে অকল ইউপিপিএল দলৰ নহয় প্ৰত্যেক দলতে দাবীদাৰ থাকিব আৰু দাবীদাৰ থকাটো বাঞ্ছনীয় কাৰণ এইটো গণতন্ত্ৰ দেশ হয় আৰু গণতন্ত্ৰ প্ৰক্ৰিয়াৰে প্ৰত্যেক দলেই অকল ইউপিপিএল দল নহয় নেশ্যনেল দলসকলেও নাইবা বেলেগ যদি ইয়াত আঞ্চলিকতা দল আছে তেওঁলোকেও মানে এনেকুৱাকৈ কৰে যে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আগত বহুতো প্ৰাৰ্থীজন আহিব কিন্তু হদৌশেষত হাই কমাণ্ডে যিকোনো এজন ইয়াৰ প্ৰক্ষেপ কৰিব তো মই ভাবোঁ আমাৰ জমদাৰ সমষ্টিটো তেনেকৈ থাকিব পাৰে আৰু যিসকলে নিজে টিকেট পাব বিচাৰিছে আমি কাকো বেয়া নাপাওঁ কিন্তু এটা কথাটো হ'ল হাই কমাণ্ডে যিটো দিব সেইটো মানিবলৈ চবৰে বাধ্য হয় যোৱাবেলি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে আমাৰ অসমৰ ৰাজ্যসভাৰ কাৰণে 2টা ছিট কালি হৈছিলে এই ৰাজ্যসভাৰ 2টা কালিৰ ছিটত বিজেপিৰ ক্ষেত্ৰত তাত 20জন কেণ্ডিডেট হৈছিলে 20জন কেণ্ডিডেটৰ ভিতৰত চিলেকশ্যনটো এজনে হৈছে ঠিক তেনেকুৱাকৈ সব দলতে হয় মই ভাবোঁ এইটো সমস্যা বুলি নহয় এইটো দলৰ মাজতে যেতিয়া যিকোনো এজন কেণ্ডিডেটক দিয়া হ'ব সেই কেণ্ডিডেটৰ হৈ আমি কাম কৰিম আৰু এইটোৱে আমাৰ দলৰ নীতি নিয়ম আৰু আদৰ্শ নিৰ্বাচনৰ আগে পিছেও আমি বহুতো কাম কৰি আহিছোঁ আৰু নিৰ্বাচনৰ লৈ পেলাই আমি গাঁৱে ভূঞে বহুত আমি এতিয়া সভা আমি পাতিছোঁ কিন্তু আজি যিটো আমি আলোচনা কৰিছোঁ এইটো এটা সুকীয়া আলোচনা আমি সান্তালী বুদ্ধিজীৱীসকলক লৈ আজি আমি আলোচনা কৰিছোঁ অকল ইয়াতে আমি আৰম্ভ কৰা নাই আমি চৰাইবিল সমষ্টিটো ইতিমধ্যে 5টামান জাতিগোষ্ঠীৰ লগত আমি আলোচনা কৰিছোঁ আকৌ বেলেগৰ লগতো আমি কৰিম ঠিক তেনেকুৱাকৈ জমদৰতো আমি ষ্টাৰ্ট কৰিছোঁ কাৰণ আমাৰ বিভিন্ন জাতিগোষ্ঠীৰ সমষ্টিত যিসকলে বুদ্ধিজীৱী ব্যক্তিসকল আছে তেওঁলোকে আমালোকৰ আলোচনা কৰিবৰ কাৰণে বহুত দিনৰ পৰা আগ্ৰহ হৈ আছিলে এইটোকে আমি সময়ৰ নাটনিৰ কাৰণে আমি সময় দিব পৰা নাছিল কিন্তু আমি সময় দিবলৈ সক্ষম হ'লোঁ আজি আমাৰ জমদৰ সমষ্টিৰ এই কাছিয়াবাৰী সুজিত নাৰ্জাৰী কমিউনিটি হলত আমি এটা আলোচনা চক্ৰটো লৈছোঁ ইয়াত বিভিন্ন বুদ্ধিজীৱীসকলৰ লগতে আমাৰ সান্তালী সমাজৰ আমাৰ গাঁওবুঢ়াসকলো আহিছে গতিকে আলোচনাটো বহুত ভাল হৈছে ইয়াত কাৰণ আমি এই 5টা বছৰত আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলা বিটিআৰ চৰকাৰখনে আমি কি কৰিব পাৰিলোঁ নাই এইটো আমি কটীয়ানো দিছোঁ ৰাইজক আৰু ৰাইজে আমাৰ পৰা কথোপকথন কৰি যি মানে কথাটো আমি জানিব বিচাৰিছে এইবিলাকক আমি আলোচনাৰ মাধ্যমে আমি ঠিক কৰাই দিছোঁ গতিকে মই ভাবোঁ যে এই অঞ্চলত যিহেতুকে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াত শান্তি ঘূৰাই আনিবৰ কাৰণে সক্ষম হৈছে আৰু শান্তিৰ লগতে আমি যোৱা 17 বছৰত আমাৰ সন্মানীয় হাগ্ৰামা মহৰী ডাঙৰীয়াই যি শাসন কৰিছিল সেই শাসনকালত যিখিনি কাম কাজ কৰিছে ইয়াৰ লগত যদি শ্বৰ্ট টাৰ্ম বুলি কোৱা যায় 5 বছৰত 5 বছৰটো সম্পূৰ্ণ হোৱা নাই চাগে মানে প্ৰায় 1 পৰা 1.5 বছৰ ক'ভিডি আছিলে তথাপিও যিখিনি আমি সময় পাইছোঁ এই সময়খিনিত আমি যি কাম কৰিছোঁ ইয়াত যদি ৰিজাই চোৱা যায় যিকোনো কামতে আপোনালোকে আকাশ পাতাল ধৰি ল'ব পাৰিব ৰাস্তাৰ কামতে কওক PMI ঘৰতে কওক আৰু বিভিন্ন শিতানত আৰু সেই সময়ত কোনো তেনেকুৱাকৈ ফ্লেগশ্বিপ স্কিম লোৱা হোৱা নাছিলে যে আমাৰ মহিলা গোটসকলৰ কাৰণে সাধাৰণ ৰাইজৰ কাৰণে খেতিয়কসকলৰ কাৰণে ষ্টুডেণ্টবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আমি যেনেকৈ ল'বলৈ সক্ষম হৈছিলে সেই সময়ত তেনেকৈ সিহঁতে মানে ভবাও নাছিল এইটো লাগে না নালাগে কিন্তু আমাৰ সন্মানীয় বিটিআৰ চিফ ডাঙৰীয়াই যেনেকুৱা ধৰণৰ কৰিছে মানে চবকে আকৃষ্ট কৰিব পাৰিলে আৰু লগতে প্ৰত্যেক জাতি জনগোষ্ঠীৰ লগত তেওঁ আলোচনা আৰম্ভ কৰিছে আপোনালোকে নিশ্চয়কৈ জানে আমাৰ ইয়াতে 35 লক্ষ জাতি জনগোষ্ঠীবোৰ বসবাস কৰি আছে তাৰে ভিতৰত 26টা জাতি জনগোষ্ঠী আছে গোটেই 26টা জাতি জনগোষ্ঠীৰ লগত আলোচনা কৰি সেই জাতি জনগোষ্ঠীৰ কাৰণে কিবা অভাৱ আছে নেকি আমি পূৰণ কৰিব ধৰণৰ যদি কাউন্সিলে কৰিব পৰা আমি কৰিছোঁ যিটো ষ্টেটে কৰিব লাগে আমি ষ্টেটত ৰিপাৰ্ট কৰিছোঁ যদি চেণ্ট্ৰেলে কৰিব লগা আছে আমি চেণ্ট্ৰেলক এইটো ৰিপাৰ্ট কৰিছোঁ তাৰ কাৰণে 26টা জাতি জনগোষ্ঠীৰ কাৰণে আমি ভিজন ডকুমেণ্ট বনাই লৈছোঁ সঁচা সঁচিকৈ এই এটা জাতি গোষ্ঠী উন্নয়ন হ'ব লাগিলে কি কাম কৰিব লগা আছে গতিকে মই ভাবোঁ আমাৰ আমি বিটিআৰ অঞ্চলত এইবাৰ এজন ভিজনাৰী লিডাৰ হিচাপে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক পাবলৈ সক্ষম হৈছোঁ গতিকে আজি অকল এই আমাৰ জমদৰ সমষ্টিতে নহয় গোটেই বিটিআৰ অঞ্চলৰ 40টা সমষ্টিত মই নিজেও ঘূৰিছোঁ ইভেন যি গাঁৱটো এতিয়া অন্তৰ্ভুক্ত হ'ল মই ঘপলৈকেও গৈছোঁ তাতে আমি কমিটি গঠন কৰি আহিছোঁ এইটো আমি চাই পেলাই এইটোকে অনুভৱ কৰিছোঁ যে দ্বিতীয়বাৰৰ কাৰণে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ এবাৰ চিফ হ'বলৈ গৈ আছে আকৌ হাগ্ৰামা মহিলা ডাঙৰীয়া যে উঠি আহিব নোৱাৰে এইটো কাটাং হৈ গ'ল তাৰ কাৰণে ৰাইজে চবে কৈছে চবে মানে আগবাঢ়ি আহিছে যে ইউপিপিএল দলৰ লগতে থাকি কাম কৰিবৰ কাৰণে আমি অকলে লৈছোঁ অকল আজি ৰাইজ নহয় বিভিন্ন দল সংগঠনৰ যিসকল নেতাবিলাকে
নিজৰ সংগঠন ত্যাগ কৰি পেলাই নাইবা নিজৰ সংগঠনৰ যিটো নিজৰ টেনিয়ৰশ্বিপ এইটো শেষ হোৱাৰ পিছতে তেওঁলোকে আমাৰ দলৰ যোগদান কৰিছে, যোৱাকালিও কৰিছে বহুত নেতাসকলে আৰু দিনে দিনে যোগদান কৰি আছে। গতিকে মই ভাবোঁ এই অঞ্চলৰ আৰু বেলেগ দৰে গা কৰি উঠিব নোৱাৰে। UPPL দলৰে জয় জয় ময় ময় হ'ব আৰু এই জয় জয় ময় ময়টো আমাৰ ৰাইজৰ আশীৰ্বাদলৈ আমি কৰিব পাৰিম।